এয়া ফাইনেলি আজি আমি সোণাইগাঁও যিটো দেহাল থান তাতে আহিছোঁ। এইটো মেইন সোমাই যোৱাৰ যিটো গেট, এইখিনি গেটত ওপৰৰ পৰা ৰাস্তাৰ কাম চলি আছে। আৰু দেহালটো এইখিনিত নহয়, ইয়াৰ পৰা অলপ আৰু যাব লাগিব আগলৈ। এইফালে চলি আছে। আৰু এইকেইটা আমাৰ সোণাইগাঁৱৰ হয় গাভৰুবিলাক। কিবা ক'বা নেকি বাইদেউ? কিবা এটা কওক, কেনেকুৱা লাগিছে? দেহাল পূজা আহি আছে, কিবা প্ৰস্তুতি কিবা? আৰু এইফালে আমাৰ বাইদেউ কিবা ক'ব নেকি? বহুত ভাল লাগিছে, আহিব আপোনালোকেও। ঠিক আছে, তো আৰু বাকীখিনি দৃশ্য মই দেখুৱাই আছোঁ অলপ পিছত। তো ইয়াৰ পৰা ইফালে যদি দেখা পায়, এইখিনি আমাৰ ঘৰ। দেওশাল পূজাৰ ওচৰতে আমাৰ ঘৰটো কাষতে লাগি আছে। আপোনালোকে দেওশাল পূজালৈ আহিবৰ কাৰণে আমাৰ 14 মাইলৰ যিটো ৰাস্তা, সেই ৰাস্তাৰ ফালেদি সোমাই আহিব পাৰিব। আৰু এইটো হৈছে এইটো আমাৰ ঘৰৰ চোতাল হয়। তো চোতালৰ সন্মুখতে ছোৱালীকেইজনী কথা পাতি আছে। আমাৰ গাঁৱৰ ডেকা গাভৰু ৰিহাৰ্চেল কৰি আছে, ডান্সৰ প্ৰেক্টিচ কৰি আছে। এইটো সৰু সৰুকৈ চাংঘৰ, মানে আগৰ দিনৰ যিখিনি কাৰ্বি সমাজত সেনেকুৱা ঘৰ সৰু সৰুকৈ বনাই সজোৱা হৈছে। আৰু এইখিনি হৈছে আমাৰ মন্দিৰ, নামঘৰৰ যিটো মন্দিৰ। আৰু তাৰ পিছফালে ওচৰতে আছে আমাৰ স্কুল ঘৰ, LP স্কুল, সোণাইগাঁও LP স্কুল হয়। ইয়াত ছোৱালীসকলক ফেশ্বন শ্ব'ৰ কাৰণে প্ৰশিক্ষণ দি থকা হৈছে। আৰু এইকেইটা আমাৰ সৰু সৰু মাইনা টিকলা টিকলা বাবুহঁতে ফেশ্বন শ্ব' চাই আছে, শিকি আছে সিহঁতে। পিছত সিহঁতে কৰিব লাগিব যে। আৰু ইয়াতে হ'ব আমাৰ যিটো মিটিং, তাৰপিছতে আমাৰ যিখিনি ফুড আইটেম বা বজাৰ সমাৰ, এইখিনিতে মানে গোটেইখিনি আয়োজন কৰা হৈছে। আমি এতিয়া সোণাপুৰলৈকে আহি আছোঁ, অকণ বজাৰ কৰি। তো কেনেকুৱা পালে আমাৰ সোণাইগাঁৱৰ যিখিনি দেওশাল পূজাৰ প্ৰস্তুতি চলিছে তাতে? তো গাইজ, আপোনালোকক সকলোকে মই ৱেলকাম জনাইছোঁ আমাৰ সোণাইগাঁৱলৈ, দেওশাল কাতিদম বিহু উৎসৱলৈ। আহক, চবেও আহক আৰু চাওক কেনেকুৱা হেৰি কৰা আয়োজন কৰা হৈছে, বহুত ভাল লাগিব। তো আপোনালোকক সকলোকে আমাৰ ফালৰ পৰা দেওশাল পূজাৰ